আমাৰ সকলোৰে মৰমৰ অভিনেতা শশাংক সমীৰক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ। আমি লগতে জুবিনদাৰ লগত সহযোগ কৰি অহা আমাৰ সকলোকে চিনাকি কৰি দিব বিচাৰিম। সকলোৱে মৰমৰ অভিনেতা শশাংক সমীৰক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু মহাবিদ্যালয়ৰ ফালৰ পৰা শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ। অভিনেতা ধন্যবাদ। মোৰ বাবে এইখিনি ঠাই তেনেই ওচৰৰ ঠাই, কাৰণ মোৰ ঘৰ লখিমপুৰত, একেবাৰে ওচৰত। এইফালে আহি থকাই যায়, সোৱণশিৰিত আহি থকাই যায়, কিন্তু আজি এনেকুৱা কামত বা এনেকুৱা ধৰণেৰে আহিবলৈ পাই মই নিজে খুব বেছিকৈ সুখী হৈছোঁ। আৰু আমি আহিছোঁ কি কাৰণে তোমালোক সকলোৱে চাগে গমেই পাইছা নাই পোৱা? কি হৈছে? কি হয়? হা? কি হয়? কি হয়? কি হয় এতিয়া সুধিছোঁ। আমি আহিছোঁ আচলতে জুবিন দাই আকৌ বিয়া পাতিছে, বিয়ালৈ মাতিবলৈ আহিছোঁ। আমি সকলোৱে জানো যে অহা 6 ছেপ্টেম্বৰ তাৰিখে অসমৰ সকলো ছবিগৃহতে একেলগে সৰ্বত্ৰে মুকলি হ'ব তোমালোক সকলোৰে মৰমৰ জুবিন গাৰ্গ পৰিচালিত তৃতীয়খন চিনেমা কাঞ্চনজংঘা। এই কাঞ্চনজংঘাত নিমন্ত্ৰণ দিবৰ বাবে, কাঞ্চনজংঘাক চাবৰ বাবে আৰু কাঞ্চনজংঘাৰ দৰে তোমালোক প্ৰত্যেককে ওখ হ'বৰ বাবে আমি তোমালোকৰ কাষলৈ আহিছোঁ। আমি ধেমাজি মহাবিদ্যালয়লৈ গৈছিলোঁ, ইয়ালৈ আহিছোঁ, ইয়াৰ পিছতে নৰ্থ বেংক কলেজলৈ যাম। তো এনেকৈ আমি প্ৰায় 16 তাৰিখৰ পৰা প্ৰতিখন চহৰলৈ গৈ প্ৰত্যেকখন কলেজলৈ গৈ প্ৰত্যেককে নিমন্ত্ৰণ জনাইছোঁ যে অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰক আৰু অসমীয়া চিনেমাৰ লগতে, অসমীয়া গল্পৰ লগতে, অসমীয়া সৃষ্টিশীল প্ৰতিটো কৰ্মৰ লগতে অসমীয়া জাতিটোক আগবঢ়াই লৈ যাবৰ পৰাকৈ অহৰহে লাগি থকা জুবিন গাৰ্গ, তেওঁৰ জুবিন গাৰ্গৰ সপোনটোক আগবঢ়াই লৈ যোৱাৰ বাবে আমি ঘূৰি ফুৰিছোঁ। আৰু তেওঁ প্ৰথম চিনেমা নিৰ্মাণ কৰিছিলে তুমি মোৰ মাথো মোৰ 2000 চনত। তাৰ পাছতে তেওঁ ডিক্লেয়াৰ কৰিছিলে এই কাঞ্চনজংঘা 2001 চনত। কিন্তু 18 বছৰৰ পাছতহে এইখন চিনেমা সম্পূৰ্ণ হৈছে আৰু মুকলি কৰিব পৰা হৈছে, যদিও যোৱা 2টা বছৰ এইখন চিনেমাৰ নিৰ্মাণ কাম চলি আছিলে। তোমালোকে অকণমান ইফালে আঁতৰি দিব লাগিব, ইহঁতি দেখা নাই। উপায় নাই, কোনোবা মিডিয়াৰ মানুহ আছে যদি অকণমান আগলৈ গুচি আহক, এইফালে মানুহখিনি আঁতৰি দিব লাগিব, কাৰণ সিহঁতি দেখা নাইতো ইমান ডাঙৰ কথা নহয়। সেইফালে অকল ছোৱালী আছে, মই দেখা নাই। যি নহওক, অহা 6 তাৰিখে সকলোৱে আহিবা চিনেমা চাবৰ বাবে, তাকে ক'বৰ বাবে আহিলোঁ। যোৱা 2 বছৰৰ পৰা এখন চিনেমা কষ্ট কৰি লাগি থকা হৈছে। জুবিনদাৰ সপোন যে কাঞ্চনজংঘাৰ উচ্চতাৰ দৰে তোমালোকেও তোমালোকৰ সপোনবিলাকক ইমান ওখ কৰিব পাৰিবা আৰু নিজকে এজন অসমীয়া হিচাপে চিনাকি দি অন্ততঃ এইখন ঠাইতে খুব গৌৰৱেৰে উশাহ নিশাহ লৈ জীৱনটো কটাব পাৰিবা। ঠিক তেনেকুৱা ধৰণৰ কথাৰ বাবে তেওঁ নিৰ্মাণ কৰিছে। তো চিনেমাখনৰ অন্যতম চৰিত্ৰ, যিটো মেইন কেৰেক্টাৰ, সেইটো অনিৰ্বাণ ভট্টাচাৰ্য, এজন ছাত্ৰ তোমালোকৰ নিচিনা। চ' সেইটো কেৰেক্টাৰ কৰিছে জুবিন গাৰ্গে। মূল চৰিত্ৰটো তেওঁৰ নিজৰেই কল্পনাৰ এখন চিনেমা। তেওঁৰ বেষ্ট ফ্ৰেণ্ডৰ কেৰেক্টাৰটো, চিনেমাখনৰ বেষ্ট ফ্ৰেণ্ডৰ কেৰেক্টাৰটো মই কৰিছোঁ, মই সমীৰ। মোক ইমান চিৰবাহো ক'ব নালাগে, মোৰ ঘৰৰ ওচৰত। চ' মই সমীৰ কেৰেক্টাৰটোৱে কৰিছোঁ আৰু চিনেমাখনৰ গান লিখা এই 2টা ডিপাৰ্টমেণ্টত মই জড়িত হৈ আছোঁ। তাৰোপৰি মোৰ সৈতে আমাৰ এই 4জনীয়া এটা গ্ৰুপ আছে। মই, জুবিন দা, মোৰ ভাইটি প্ৰয়াস বুলি এটা কেৰেক্টাৰ আছে, প্ৰয়াসৰ নামো প্ৰয়াস। আৰু তোমালোকে মিছন চাইনা চাইছিলে, তাত লামা আছিলে, চাইছিলেনে? চ' লামা তাত জুবিন দাৰ শত্ৰু আছিলে, কিন্তু এইখন চিনেমাত বন্ধু। চ' তোমালোকে এটা পোষ্টাৰ দেখিছা, 4জন ল'ৰা খুব ঘূৰি ফুৰিছে। চ' এইজন 4জন ল'ৰাৰ, বিশেষকৈ জুবিন দাৰ অনিৰ্বাণ ভট্টাচাৰ্যৰ কেৰেক্টাৰটোৰ সৈতে জড়িত হৈ কেনেকৈ ধৰণে বিপ্লৱ কৰে বা কি হয় সেইটো বিশেষ কথা। আৰু আমাৰ চিনেমাখনত সঞ্জীৱ হাজৰিকা, ৰুণু দেৱী এনেকৈ বহুতেই অভিনয় কৰিছে। কিন্তু চিনেমাখনৰ অন্যতম ভিলেইন কেৰেক্টাৰটো কৰিছে ধৃতিমান ফুকন, চিন্তুদা। দেখিলে ভিলেইন লাগিছে নাই? লাগিছে? তেওঁলোকে ধৰিব নোৱাৰিবা, কিন্তু মানুহজন খুব সফল। চিন্তুদাৰ বয়স এতিয়া প্ৰায় 70 পাৰ হৈছে। লাগেনে দেখাত লাগেনে 70 বছৰ নিচিনা? চিন্তুদাই বিয়া পাতাই 45 বছৰমান হ'ল। চিন্তুদা
অসমৰ এগৰাকী খুব ভাল অভিনেতা আজিৰ পৰা 17 বছৰ আগতে নিষিদ্ধ নদী নামৰ এখন চিনেমা কৰিছিলে তাৰপিছত বহুত ব্যস্ত হৈ আছিলে বিভিন্ন কামত জুবিনদাৰ বন্ধু হয় দুয়োগৰাকী একেলগৰ বহুদিনীয়া দুয়োগৰাকীৰ সম্পৰ্ক চ' এইবাৰ এখন চিনেমাত তেওঁ ভিলেইন কেৰেক্টাৰটো কৰিছে যাৰ নাম ৰঘুনাথ তালুকদাৰ মই একেলগতে আচলতে মাতি দিব খুজিছোঁ চিন্তুদাৰ ভাইটিৰ কেৰেক্টাৰটো কৰিছে ত্ৰিদীপ লাহন চ' ত্ৰিদীপ লাহনো এইবাৰ ভিলেইন হৈছে চ' ফৰ দ্য ফাৰ্ষ্ট টাইম অসমীয়া চিনেমাত বা অসমীয়া চিনেমাৰ এই কাৰোবাৰবিলাকত ভিলেইন হৈছে চ' বিশেষভাৱে আমি চাৰিজনীয়া অকল টীম জুবিন গাৰ্গ মই সমীৰ ত্ৰিদীপ লাহন আৰু ত্ৰিদীপান ফুকন আমি চাৰিজনে আমাৰ গোটেই টীমটোৰ ফালৰ পৰা আহিছোঁ তোমালোক সকলোকে মাতিবৰ বাবে যে অহা 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া যিখন চিনেমা এই চিনেমাখন তোমালোকে 6 অক্টোবৰলৈকে চাই থাকিব দেই চাবানে চাবা নোচোৱা চাবানে শুভমশ্ৰী পাৰৰ ছোৱালীয়ে যদি ল'ৰাৰ লগত টিকিল কিলাব নাজানে জানিব কোনে এটা সময়ত শুভমশ্ৰীৰ ফোন ওলাইছিলে হয়নে এতিয়া ফোনবোৰ নাইকিয়া হ'ল কি হ'ল চব কোনে খালে যি নহওক মই চিন্তা ৰাখিছোঁ তোমালোক ইমান উদত থিয় হৈ আছা দেখিয়ে বেয়া লাগিছে থেংক ইউ ছ' মাছ বহুত কষ্টৰে জুবিন গাৰ্গৰ এখন চিনেমা আমি সকলোৱে অভিনয় কৰিছোঁ মোৰ খালি চব মিটিঙতে মানে চব প্ৰমোশ্যনত এটা কথাই কৈ আহিছোঁ এতিয়াও কম প্লিজ তোমালোকে সকলোৱে যেতিয়া বাইক চলাবা হেলমেট পিন্ধি চলাবা প্লিজ ইটছ এ ৰিকুৱেষ্ট ফ্ৰম দ্য টিম কাঞ্চনজংঘা ছোৱালীখিনিও আজিকালি 2 হুইলাৰ চলোৱা গতিকে প্লিজ তোমালোকেও হেলমেট পিন্ধি বাইক চলাবা ক'ব লগা একো নাই তোমালোক সকলো 6 ছেপ্টেম্বৰত চিনেমাখন চাবলৈ আহিবা জয় কাঞ্চনজংঘা নমস্কাৰ অহা 6 তাৰিখে কি ৰিলিজ হৈ আছে এনেকৈ ক'লে নহ'ব মোৰ লগত ক'ব লাগিব কাঞ্চন 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 আৰু এইবাৰ মই কমেডি কৰা নাই কমেডি অকণমান হাঁহি উঠিবও পাৰে নাজানো এইবাৰ আহিছোঁ ভিলেইন হৈ তো আশা কৰোঁ ভাল লাগিছে নে বেয়া লাগিছে এয়া চিনেমা হললৈ গৈ গম পাবা তোমালোক সকলোৱে খালি মোৰ লগত সকলোৱে মোৰটো এবাৰ এনেকৈ বেকা কৰা এতিয়া দুইখনতে পুনোৱা স্মাৰ্ট বে তো 6 তাৰিখে লগ পাই আছোঁ সকলোকে কাঞ্চনজংঘা টীম আহিছোঁ তোমালোকক নিমন্ত্ৰণ কৰিবলৈ যাৰ যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ গ'লেই হয় নাই ল'ৰাকেইটাই অকণমান পইচা পাতিবোৰ বচাই ৰাখিবা অকল টিকেটটো কাটিলে নহয়তো পপকৰ্ণ ক'ল্ড ড্ৰিংকছ কফি হয় নাই এতিয়াৰ পৰা ঠিক কৰিবলৈ আৰম্ভ কৰি দিয়া আৰু ৰাতি ৰাতি বেলেগ কথা পাতি থকাতকৈ তো ঠিক আছে লগ পাম সকলোকে কাঞ্চন 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 থেংক ইউ চ' বহুত বেছি দীঘলীয়া নকৰোঁ কাৰণ আমি ইয়াৰ পৰা সেই 2:30 বজাত পোৱাৰ কথা আছিলে এতিয়া 3 বাজিবৰ হ'ল এইখন কল যদি হঠাৎ হৈ গ'ল যদিও এই হঠাৎ ইমান পটককৈ সকলোৱে এৰেঞ্জ কৰি দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ সকলোৱে খুব ভালকৈ থাকিবা খুব ভাল মানুহ হ'বা মূল কথাটো হৈছে সেইটো যে যেনেকৈ নহওক পঢ়া শুনা খুব ভালকৈ কৰিবা আৰু ভাল মানুহ হ'বা আৰু তাৰেই আশা কৰিয়ে আমি চিনেমাখন নিৰ্মাণ কৰিছোঁ বিশেষকৈ জুবিনদাৰ এই সপোন অসমীয়া চিনেমা হওক অসমীয়া সংগীত হওক অসমীয়া জাতি হওক অসমীয়া সকলোবিলাক কথা সুৰক্ষিত কৰি এটা ওখ স্থানলৈ লৈ যাবৰ বাবে অহৰহ কাম কৰি থকা 24 ঘণ্টাৰ 38 ঘণ্টাই কাম কৰি থকা জুবিন গাৰ্গ চ' সকলোৱে মিলি এবাৰ আমি একেলগে চিঞৰিমা চিঞৰনে 1 2 3 জুবিন 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 দাৰে এখন চিনেমা কাঞ্চনজংঘা এই তৃতীয়টো সপোনৰ সৈতে সকলোকে একেলগ হ'বৰ বাবে আমি সকলোৱে তোমালোকক মাতিলোঁ আৰু এতিয়া চমুকৈ আমি একো কথা নপতাকৈ ইয়াৰ পৰা যাবলৈ লৈছোঁ লৈ জুবিন দাৰ কথাৰে জুবিন দা